নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ আপোনালোকক জিকেটো সাপোৰ্ট চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেন্ডছ, আজি আপোনালোকৰ সৈতে আলোচনা কৰিম কেনেকৈ আপোনালোকে মোবাইল ফোনটোৰ জৰিয়তে অনলাইন যোগে মিছন বসুন্ধৰা 2ৰ জৰিয়তে পাট্টাদাৰৰ নামটো কেনেকৈ আপোনালোকে শুধৰণি কৰিব পাৰিব, কাৰেকশ্যন আপোনালোকে কেনেকৈ কৰিব পাৰিব, সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক দেখুৱাম। ফ্ৰেন্ডছ, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে প্ৰথমবাৰৰ বাবে চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল বটনটো প্ৰেছ কৰিব, অল প্ৰেছ কৰিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নটিফিকেশ্যনবিলাক পাই থাকিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধুসকল। ফ্ৰেন্ডছ, প্ৰথমতে আপোনালোকৰ মোবাইল ফোনটোত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব আৰু ব্ৰাউজাৰটো অপেন কৰাৰ পিছত আপোনালোকে এইটো অফিচিয়েল পৰ্টেল আপোনালোকে অপেন কৰি ল'ব। ডিছক্ৰিপশ্যন বক্সৰ তলত ইয়াৰ লিংকটো দিয়া আছে, লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে অপেন কৰি ল'ব আৰু অপেন কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই তললৈ আহিব। ফ্ৰেন্ডছ, আপোনালোকে চাব পাৰিছে নাম শুধৰণি আপোনালোকে আবেদন কৰিবলৈ হ'লে এইটো অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ফ্ৰেন্ডছ, ক্লিক কৰাৰ পিছতে নতুন এখন পেজ খুলি গৈছে। আপোনালোকে চাব পাৰিছে নাম শুধৰণি, আৰু নাম শুধৰণি কৰিবলৈ হ'লে আপোনালোকৰ কি নথি পত্ৰ লাগিব, কি ডকুমেণ্টছ আপোনালোকক লাগিব। প্ৰথমতে আপোনালোকে চাব পাৰিছে জমাবন্দী প্ৰতিলিপিখন আপোনালোকে দিব লাগিব, লগতে আবেদনকাৰীৰ পৰিচয় প্ৰমাণপত্ৰ এখন আপোনালোকে দিব লাগিব। আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকে আবেদন কৰক এইটো অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পিছতে আপোনালোকে কিছু সময় ৱেইট কৰিব। আপোনালোকে চাব পাৰিছে ইয়াতে দুটা অপশ্যন আহিছে, চিটিজেন লগইন আৰু PFC লগইন। আপোনালোকে চিটিজেন লগইন এইটোত আপোনালোকে ক্লিক কৰি ৰাখিব। ইয়াৰ পিছতে ইয়াতে কণ্টেক্ট নাম্বাৰ, মোবাইল নম্বৰটো আপোনালোকে টাইপ কৰি পেলাই লিখি দিব। লিখাৰ পিছতে ইয়াতে যিটো কেপচা কোড দিয়া আছে, কোড নম্বৰটো আপোনালোকে ইয়াতে টাইপ কৰি পেলাই লিখি দিব। আৰু লিখাৰ পিছতে আপোনালোকে চেণ্ড OTPত আপোনালোকে ক্লিক কৰি দিব। আৰু চেণ্ড OTPত ক্লিক কৰাৰ পিছতে আপোনাৰ মোবাইল নম্বৰটোত এটা OTP আহিব। OTPটো আপোনালোকে টাইপ কৰি পেলাই ইয়াতে লিখি দিব। আৰু OTPটো টাইপ কৰাৰ পিছতে আপোনালোকে ছাবমিট OTPত আপোনালোকে ক্লিক কৰি দিব। আৰু ছাবমিট OTPত ক্লিক কৰাৰ পিছতে আপোনালোকে কিছু সময় ৱেইট কৰিব। ফ্ৰেন্ডছ, আপোনালোকে গেট ষ্টাৰ্টত আপোনালোকে ক্লিক কৰি দিব। আৰু গেট ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে ডিটেইলছ আহি গৈছে। যদিহে আপোনালোকৰ আধাৰ কাৰ্ডখন আছে আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই তললৈ আহিব। প্ৰথম যিটো অপশ্যন আছে আপোনালোকে ইয়াতে টিক মাৰ্কটো আপোনালোকে দি দিব। টিক মাৰ্ক দিয়াৰ লগে লগে ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে টাইপ কৰি পেলাই লিখি দিব। ভেৰিফাই আধাৰত আপোনালোকে ক্লিক কৰি দিব। আৰু যদিহে আপোনালোকৰ আধাৰ কাৰ্ডখন নাথাকে তেতিয়াহ'লে আপোনালোকে ইয়াতে তলৰ যিটো অপশ্যন আছে আই ডু নট হেভ আধাৰ, এইটো অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পেন কাৰ্ড নাম্বাৰটো বিচাৰিব, প্ৰথম নামটো বিচাৰিব, মিডিল নেমটো বিচাৰিব যদিহে আপোনালোকৰ মিডিল নামটো থাকে, আৰু লাষ্ট নেমটো বিচাৰিব। ইয়াৰ পিছতে আপোনালোকে ভেৰিফাই ইয়ৰ পেন এইটোত আপোনালোকে ক্লিক কৰি দিব। মোৰ আধাৰ কাৰ্ডখন আছে, গতিকে মই আধাৰ কাৰ্ডৰ যিটো অপশ্যন আছে, প্ৰথম যিটো অপশ্যন আছে ইয়াতে মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছতে আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰি পেলাই ভেৰিফাই আধাৰত আপোনালোকে ক্লিক কৰি দিব। আৰু ভেৰিফাই আধাৰত ক্লিক কৰাৰ পিছতে আধাৰ কাৰ্ডৰ সৈতে লিংক থকা মোবাইল নম্বৰটোত এটা OTP আহিব। OTPটো আপোনালোকে ইয়াতে টাইপ কৰি পেলাই লিখি দিব। আৰু OTPটো লিখাৰ পিছতে আপোনালোকে ভেৰিফাই এইটো অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। কিছু সময় আপোনালোকে ৱেইট কৰিব, পেজটো আপোনালোকে ৰিফ্ৰেছ নকৰিব। ফ্ৰেন্ডছ, আপোনালোকে পেজটো ৰিফ্ৰেছ নকৰিব। ফ্ৰেন্ডছ, আপোনালোকে চাব পাৰিছে আধাৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে, ফটোখন অট'মেটিক আহি গৈছে, নামটো আহি গৈছে। আৰু ইয়াতে চেল্ফ ডিক্লেৰেশ্যনত আপোনালোকে য়েছ ৰাখিব। আৰু 5 নম্বৰ যিটো আছে আই এম পাৰ্চন উইথ ডিছেবিলিটি, যদিহে আপোনালোকে প্ৰতিবন্ধী হয় তেতিয়াহ'লে আপোনালোকে য়েছত ক্লিক কৰিব। যদি আপোনালোকে প্ৰতিবন্ধী নহয় আপোনালোকে নটো টিক মাৰ্ক দি ৰাখিব। আৰু ফ্ৰেন্ডছ, 6 নম্বৰটোত আপোনালোকে চাব পাৰিছে যদিহে আপোনালোকে PM কিষাণ এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে য়েছত ক্লিক কৰিব। যদি আপোনালোকৰ PM কিষাণ নাই তেতিয়াহ'লে আপোনালোকে ন' ক্লিক কৰি ৰাখিব। এইখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছতে আহিছে আপোনালোকৰ লেণ্ড ডিটেইলছ। ইয়াতে প্ৰথমতে আপোনালোকে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰাই ল'ব। ইয়াতে চাৰ্কলটো চিলেক্ট কৰাই ল'ব। চাৰ্কলটো চিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াতে ৰুৰেল আৰু আৰ্বান, যদিহে আপোনালোকে গাঁও অঞ্চলৰ হয় তেতিয়াহ'লে ৰুৰেলটো চিলেক্ট কৰাই ৰাখিব। আৰু যদি আপোনালোকে চহৰ অঞ্চলৰ হয় আপোনালোকে আৰ্বানটো চিলেক্ট কৰাই ৰাখিব। আৰু ফ্ৰেন্ডছ, ইয়াৰ পিছতে আহিছে আপোনালোকৰ গাঁও। ইয়াতে গাঁওখন আপোনালোকে চিলেক্ট কৰাব লাগিব। ইয়াতে প্ৰথম আখৰ যিটো আছে গাঁওখনত প্ৰথম আখৰটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কিছু সময় আপোনালোকে ৱেইট কৰিব। এইডোখৰ জেগাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ গাঁওখনৰ নাম আহি গৈছে, ইয়াতে আপোনালোকে চিলেক্ট কৰাই ল'ব। আৰু ইয়াৰ তলতে আহিছে আপোনালোকৰ ডাক নম্বৰটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰাই ল'ব। কোনটো ডাক নম্বৰ হয় আপোনালোকে চিলেক্ট কৰাই ল'ব। অট'মেটিকলি কিমান বিঘা, কিমান কঠা, কিমান লেচা আহি গৈছে। আপোনালোকে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে এপ্লিকেণ্ট ডিটেইলছ আহি গৈছে। ইয়াতে আপোনালোকৰ এপ্লিকেণ্ট নেমটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰাই ল'ব। চিলেক্ট কৰাৰ পিছতে অট'মেটিকলি নামটো ইংলিছত আহি গৈছে, অসমীয়াত আহি গৈছে, গাৰ্জেন নেমটো আহি গৈছে, লগতে ইয়াতে আপোনালোকে ৰিলেশ্যনটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰাই ল'ব।
ৰিলেশ্যনটো সিলেক্ট কৰাৰ পিছত তলত আহিছে আপোনালোকৰ জেন্ডাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব মেল ফিমেল কোনটো হয় সিলেক্ট কৰি ল'ব এড্ৰেছটো অটোমেটিকলি আহি গৈছে আপোনালোকে চাব পাৰিছে এতিয়া নেম ডিটেইলছ আহি গৈছে ইয়াতে নামটো শুদ্ধকৈ আপোনালোকে লিখি দিব যিটো আপোনালোকে কাৰেকশ্যন কৰিব বিচাৰিছে প্ৰথমতে ইংলিছত লিখিব ইয়াৰ পিছত আপোনালোকে তলত অসমীয়াত লিখি দিব এইখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে নেক্সট অপচনটোত আপোনালোকে ক্লিক কৰি দিব আৰু নেক্সট অপচনটোত ক্লিক কৰাৰ পিছতে আহিছে আপোনালোকৰ ডকুমেণ্টছ আপোনালোকে 2 MB ৰ ওপৰত আপোনালোকে আপলোড কৰিব নোৱাৰিব PDF অথবা JPG PNG ফৰ্মত আপোনালোকে ফাইলটো আপলোড কৰিব পাৰিব ইয়াতে আপোনালোকৰ ডিটেইলছ দিয়া আছে লেন্ড ডিটেইলছ আপোনালোকে ইয়াতে আপলোড কৰাই দিব জমাবন্দী কপিখন আপোনালোকে আপলোড কৰাই দিব লগতে ID প্ৰুফ এখন আপোনালোকে আপলোড কৰাই দিব পেন কাৰ্ড অথবা আপোনালোকে আধাৰ কাৰ্ডখন আপোনালোকে আপলোড কৰাই দিব এইখিনি আপলোড কৰাৰ পিছত আপোনালোকে নেক্সট অপচনটোত ক্লিক কৰি দিব আৰু নেক্সট অপচনটোত ক্লিক কৰাৰ লগে লগে ৰিভিউ অপচনটো আহিব আপোনালোকে সম্পূৰ্ণ ডিটেইলছ একবাৰ চেক কৰিব যদি আপোনালোকৰ সকলোখিনি সঠিক আছে আপোনালোকে সাবমিট বাটনটোত ক্লিক কৰি দিব আৰু সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লাই হৈ যাব এপ্লাই হোৱাৰ পিছতে আপোনালোকে এখন একনলেজমেন্ট ৰিসিপ্ট পাব আৰু ৰিসিপ্টটো আপোনালোকে প্ৰিন্ট আউট উলিয়াব অথবা আপোনালোকে মোবাইলত স্ক্ৰিনশ্বট মাৰি পেলাই ৰাখিব পাৰিব গতিকে ফ্ৰেণ্ডছ এনেকৈ আপোনালোকে মোবাইল ফোনটো যেতিয়া অনলাইন যোগে আপোনালোকে পাট্টাদাৰৰ নামটো আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব গতিকে আজিৰ ভিডিওখিনি এইখিনি বন্ধুসকল যদি আপোনালোকৰ ভাল লাগিছে এটি লাইক কৰিব কমেন্ট কৰিবলৈ নিশ্চয় জনাই দিব আপোনালোকে ভিডিওটো কেনেকুৱা পাইছে আৰু যদি প্ৰথমৰ বাবে চেনেলটো আহিছে সাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল বাটনটো প্ৰেছ কৰিব অল প্ৰেছ কৰিব যাতে আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও নটিফিকেশনবিলাক পাই থাকিব গতিকে আজিলৈ মানে বন্ধুসকল ধন্যবাদ